ডিসিশন লোৱা হৈছে এটাটো হল আমি ডিস্ট্রিক্ট লেভেলৰ ওয়ার্কশপ কৰিব তৃণমূল পৰ্যায়ৰ ওয়ার্কাৰসকলক লৈ পেলাই ডিস্ট্রিক্ট পৰ্যায়ৰ সাব ডিভিজন আৰু ডিস্ট্রিক্ট পৰ্যায়ৰ আৰু এটাটো হল আমি বিপিএফ দল হিচাপে আমি আজি ফৰ্মেলি ডিসিশন লৈছে এটাটো হল গাঁও কৰ্তনটো আমি মানি নলম বিপিএফ দল হিচাপে আৰু 16টা ডিপাৰ্টমেণ্ট যেটো ট্ৰান্সফাৰ দিলে ডিসিৰ হাতত এটো আমি মানি লোৱা নাই এটো প্ৰটেষ্ট ইয়াৰ নামত প্ৰটেষ্ট কৰিব ডিস্ট্রিক্ট আৰু সাব ডিভিজন লেভেলত আৰু ট্ৰাইবেল বেল এণ্ড ব্লকটো যেটো উঠাই লোৱাৰ যেটো কেবিনেট ডিসিশন হেতু আমি বিৰোধিতা কৰিছো বিপিএফ দল হিচাপে এইখিনি চাৰিটা মেজৰ বিজেপি যাম বুলি কৈ আছে বহুতে বিপিএলৰ ফালৰ পৰা আহি আছে কথাটো কি ক'ব নাই এইটোতো উৰা বাতৰি ক'ব পাৰে সব দলৰ চেষ্টাটো সবৰে থাকে কিন্তু এইবাৰ আমি 100% বিশ্বাস আমি এতিয়া এমসিএল হিচাপে 11 জন আছে 11 জনৰ ভিতৰত সবেই ঠিক আছে থাকিব আৰু এমএলএ আমাৰ 3 জন আছে এমএলএও বিপিও প্ৰমোদ বড়োৰ দিনত দুৰ্নীতি হৈ আছে বুলি ক'ব নেকি নাই দুৰ্নীতি হৈছে হোৱা নাই এতিয়া এছেম্বলি 17 তাৰিখত হ'ব এই এছেম্বলিত আমি বহুত কুৱেশ্যন আমি তৈয়াৰ কৰিছোঁ এই হিচাপত ৰিপ্লাই কেনেকুৱা দিয়ে আমি চাই আছোঁ স্যার আজি আপনার কিবা শপথ গ্রহণ করিলে নেকি আর এমসিএল বেলেগ দলত নোযোৱাৰ বাবে নাই শপথ গ্ৰহণ এনেকুৱা নহয় এমসিএল সকলে নিজাবকীয়া বক্তব্য ৰাখিছে যে আমি আৰু বেলেগ দলত নাযাম বুলি ইহঁতে আমাৰ সভাত আজি CWC নিজে আহি পেলাই কৈ লৈছে যে আমি বেলেগ দলত নাযাম সেইখিনি কথা স্যার হাগ্ৰামা মৰি 6 মাহিয়া যেটো কাৰ্যকাল কিমান সফল হ'ব বুলি নাই প্ৰমোদ বড়ো বিপিএল প্ৰমোদ বড়ো 11 মাহ হৈ গ'ল কিমান সফল হৈছে হোৱা নাই এইবাৰ এছেম্বলি 17 তাৰিখত হ'ব তাতে আমাৰ বহুত কুৱেশ্যন আছে হেতু ৰিপ্লাইত গম পাব হি কিমান সফল হৈছে হোৱা নাই এতিয়া ৰাস্তা ঘাটবিলাক জৰাজীৰ্ণ অৱস্থা কি ৰাস্তা মানে যিখিনি বনাইছে আমি 17 বছৰত বিপিএফ দলে যেটো কৰিছে হেতুই আছে একো বেলেগ চেঞ্জ হোৱাটো আমি দেখা নাই হি কৈছিলে ঘৰে ঘৰে চাকৰি দিম হি কৈছিলে সেল্ফ হেল্প গ্ৰুপত 75,000 পইচা দিম এইবিলাক একো হোৱা নাই সবে মিছলীয়া স্যার হিমন্ত বিশ্ব শৰ্মা 6 মাহিয়া যেটো কাৰ্যকাল কি ক'ব আচলতে কিমান সফল হৈছে হিমন্ত বিশ্ব শৰ্মা হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া CM হয় আৰু মোৰ পুৰণা বন্ধু জানে হি যেটো কাম কৰিছে এক্সেলেন্ট স্যার কিবা যোগাযোগ চলি আছে কি ভিতৰুৱা যোগাযোগ স্যার কিবা আমাৰ এনেকুৱা ভিতৰুৱাভাৱে যোগাযোগো নাই ওপেন হওক সেক্ৰেট হওক এতিয়া কোনো যোগাযোগ কৰিব নালাগে ফোনত আছে নেকি যোগাযোগ ফোনত দৰকাৰ নাই না আমি বুজাবুজিত আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজাববীয়াকৈ কেইটামান আমি যেতিয়া উপস্থিত আছিলোঁ আমাৰ লিডাৰো উপস্থিত আছিলে কেইটামান তেখেতে নিজাববীয়াকৈ প্ৰস্তাৱ দিছিলে ইমপ্লিমেণ্ট কৰা আৰু নকৰাটো মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওপৰত নিৰ্ভৰ কৰিব আমি আজিৰ দিনটোত সেই কথা কোনোমতে আলোচনা কৰা নাই আমাৰ সাংগঠনিক দিশটো শক্তিশালী কৰিবৰ কাৰণে 4-5টামান আমি প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ আৰু ইতিমধ্যে জিলা পৰ্যায়ত আৰু জিলা পৰ্যায় সমাপ্ত হোৱাৰ পিছত চেণ্ট্ৰেল পৰ্যায়ত ৰিলি পতাৰ কথা আৰু 4-5টা বিষয় লৈ পেলাই প্ৰত্যেকখন জিলা হেডকোৱাৰ্টাৰত প্ৰটেষ্ট ৰেলী উলিওৱা আমি এই সিদ্ধান্তবিলাক গ্ৰহণ কৰিছোঁ লগতে ট্ৰাইবেল বেল্ট এণ্ড ব্লক যে 3খন জিলাত তেওঁলোকে ট্ৰাইবেল বেল্ট এণ্ড ব্লক কেবিনেট ৰিজলিউশ্যন লৈ যেটো কনষ্টিটিউশ্যনেল যেটো নহয় তেওঁলোকে কৰিছে সেইটো প্ৰটেষ্ট কৰা বা 16টা ডিপাৰ্টমেণ্ট যেটো তেওঁলোকে কৰ্তন কৰিছে নটিফিকেশ্যন কৰি এইবিলাক যে তেওঁলোকে BTCক দুৰ্বল কৰিবৰ কাৰণে যিবিলাক সিদ্ধান্ত গ্ৰহণ কৰিছে এইবিলাক আমি এছেম্বলি আৰু BTC এছেম্বলি আৰু আসাম এছেম্বলিত আমি এইবিলাক বিৰোধিতা কৰি যাম আৰু সেইটোৱে আমাৰ ফৰাম য'ত বিৰোধিতা কৰিম গতিকে তেনেকুৱা ধৰণৰ সিদ্ধান্তহে আমি গ্ৰহণ কৰিম ৰাজ্যৰ ৰাজনীতিত কোনো বিৰোধী হ'ব খোজা নাই কিন্তু আপোনাৰ ভাষণত এটা কথা শুনিলোঁ 35টা বছৰ কাল আপুনি বিৰোধী শিবিৰত আছে বিৰোধীৰ কিমান প্ৰয়োজন আৰু অসমৰ যিটো শেহতীয়া ৰাজনীতি চাওক বিৰোধী আসনত থাকি এটা ৰাজনৈতিক দল কৰাটো অতি কঠিন কাম আৰু এই কঠিন কামটো সঁচাকৈ মই দীঘলীয়া দিন কৰি আহিছোঁ বিৰোধী আপোনালোকে দেখিছে 30টা বছৰে মই বিৰোধিতা কৰি আহিছোঁ আৰু যেহেতু BPF দলটো প্ৰথমবাৰৰ কাৰণে বিৰোধী আসনত বহিছে এইবাৰ গতিকে কি বিষয় লৈ আৰু কি ধৰণে বিৰোধিতা কৰিব লাগিব মোৰ যেটো অভিজ্ঞতা সেই অভিজ্ঞতাটো মই শ্বেয়াৰ কৰিছোঁ আৰু তেওঁলোকে এইটো নিজৰ মাজত আলোচনা কৰি BTC যিকেইগৰাকী বিজয়ী প্ৰাৰ্থী আছে বৰ্তমানলৈকে 11 গৰাকী
তেওঁলোকে যাতে এইটো প্লেচ কৰে এছেম্বলিত আৰু আমি আমাৰ ববীয়াকৈ প্লেচ কৰিম গতিকে বিৰোধী আসনত থাকিবলৈ হ'লে যথেষ্ট ধৈৰ্যৰ প্ৰয়োজন আৰু সভা সমিতি ইত্যাদি কৰিবৰ কাৰণে যদিও ক্ৰাইচিছ আহে প্ৰকৃত মানুহবিলাক বিৰোধীত থকাৰ সময়তহে চিনি পোৱা যায় লাষ্ট প্ৰশ্ন বিৰোধী বুলি কৈছে আচ্ছা ইংগিতৰ কোনো প্ৰশ্ন নাই মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতৰ লগত আলোচনা কৰোঁতে কিছুমান তেওঁ নিজাববীয়াকৈ কথা কৈছিল এই কথাবিলাক তেওঁ ৰক্ষা কৰে নে নকৰে সেইটো তেওঁৰ ওপৰত ডিপেণ্ড কৰিব কিন্তু আমি ৰক্ষা কৰিলোঁ